স্যার আপনি প্রমোদক যে অভিযোগ দিছে সেই অভিযোগের ভিত্তিতে প্রমোদকে কেস ৰুজু কৰিব কি ক'ব মই চুৰ না ডকাইত মোক যে কেছ কৰিব কেস ৰুজু কৰিছে বুলি কৈছে মই নাজানো এইবিলাক মই চুৰো নহয় মই ডকাইতো কৰা নাই চুৰো কৰা নাই মোৰ এগেইনষ্টৰ কি কেছ মই না চুৰ কৰিছে না ডকাইত কৰিছে মই আপুনি সংকিত হৈ বোলে ৰাইজৰ মাজত আহিছে বোলে মঞ্চই ৰাইজৰ মাজত ভাষণ দিছে বোলে সংকিত হৈ এইটো আপোনালোকে প্ৰমোদ বড়োৰ লগত বুজাওক মই ইয়াৰ এনচাৰ নিদিম দে মুঠতে আমাৰ ৰেলীটো বিৰাট ভাল হৈ আছে চব জাগাত ছাকচেছ পাব্লিকে আমাক সহায় কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আহিছে কোনো জাতি জনগোষ্ঠী বাদ যোৱা নাই মুঠতে আছে ৰাভাও আছে গাৰোও আছে আদিবাসীও আছে মুছলিমো আছে বেংগলীও আছে নাথযোগীও আছে সব জাতি জনগোষ্ঠীয়ে আমাৰ লগত ওলাই আহিছে বাছ প্ৰমোদ বড়োৱে যে আদালতত কৈছে আপোনাৰ দিনত বোলে চিণ্ডিকেট চলাইছিল চিণ্ডিকেট মই নাজানোৱে শ্ৰীৰামপুৰ গেটত এও মই নাজানে এই কথাটো প্ৰমোদ বড়োৰ পৰাহে মই শুনি আছোঁ এতিয়া প্ৰমোদ বড়োৱে দিনতে 30 লাখ 40 লাখ কালেকশ্যন হয় শ্ৰীৰামপুৰ গেটত তাৰ লোৱাৰ কাৰণেহে আমি শুনিছোঁ মইতো নাজানিছিলোঁ এনেকুৱা হয় বুলি মই 15 বছৰ 16 বছৰ আছিল BTCত কিন্তু এই শ্ৰীৰামপুৰ গেট বিষয় লৈ মই একো নাজানো কিন্তু এতিয়া প্ৰমোদে বেছি দিন হোৱা নাই মুঠতে 10-15 দিনমান হৈছে মই কিন্তু কোনে কোনে কালেকশ্যন কৰে ইয়াৰ নামো আমি পাইছোঁ প্ৰমোদ বড়ো এইবিলাক মই নকওঁ দেই হ'ব থেংক ইউ